তেওঁলোকৰ শিক্ষা জীৱনৰ সমাপ্তি নহয়, বৰঞ্চ এটা আৰম্ভণি হয়, এটা নতুন অধ্যায় এটা। তেওঁলোকে ছেকেণ্ডেৰী ষ্টেজটো ইয়াতে শেষ কৰি হায়াৰ এডুকেশ্যনৰ কাৰণে তেওঁলোকে বিভিন্ন শিক্ষানুষ্ঠানত নামভৰ্তি কৰি নতুন জীৱন এটা আৰম্ভ কৰিব। সকলো ছাত্ৰ ছাত্ৰীক মোৰ ফালৰ পৰা মই শুভেচ্ছা জনাইছোঁ। নাই কোনো কাকো ইণ্টেনশ্যনেলি ফেইল কৰাই দিয়া নাই। আমাৰ প্ৰত্যেক জেগাতে কমিটি, জিলাত কমিটি হৈছে। স্কুলবিলাকৰ ক্ষেত্ৰতো এখন স্কুলে সম্পূৰ্ণ স্বাধীনচতীয়াকৈ নিজাববীয়াকৈ নম্বৰ দিয়া নাই। হয়, নিশ্চয়কৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত সামগ্ৰীটো অব্যাহত আছে। যি শিক্ষা বিভাগৰ যি কৰ্মকাণ্ড, শিক্ষা বিভাগক লৈ যিধৰণে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী ফলাফলক লৈ ছাত্ৰৰ যি বিদ্ৰোহ, সেই বিদ্ৰোহ বৰ্তমান অব্যাহত আছে। আৰু ওচৰলৈ আহিব বিচাৰিছোঁ, আজি তোমালোকে কিহৰ বাবে প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছা? আমি প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছোঁ কাৰণ আমাৰ শিক্ষকে আমাক পাছ কৰাই দিয়া নাই। যোনসকল ল'ৰা ছোৱালীয়ে ফেইল কৰিছে তাহাঁতক পাছ কৰাই দিছে, কিন্তু আমি পাছ কৰিছোঁ, আমাক 16 স্কুলৰ পৰা ফেইল কৰাই দিছে। কিহৰ বাবে তোমালোকক ফেইল কৰাই দিবলগীয়া হ'ল? ঘোষ খাইছে তাহাঁতি, আধা ল'ৰা ছোৱালীয়ে ঘোষ দিছে, আমি ঘোষ দিব পৰা নাইকিয়া চাগে, আমাক সেইকাৰণে ফেইল কৰাই দিছে। আমাক দিয়াই লাগে এতিয়া। কোনে ঘোষ লৈছে? ঘোষ লৈছে ধ্ৰুৱ ভৰালী ছাৰে। তেখেত কি হয়? শিক্ষক? তেখেত আমাৰ ক্লাছ টিচাৰ হয়। তোমালোকে এবাৰ কোনটো ষ্টুডেণ্ট আছিলে মেট্ৰিক দিছিলে? আমি মেট্ৰিক দিছিলোঁ। কিমান নম্বৰ পাইছিলা? কিমান নম্বৰ? আমি টোটেল নম্বৰ 200ৰ ওপৰত পাইছোঁ। আমাক কিন্তু পাছ কৰাই দিয়া নাই, কিন্তু যোনে 200 তলত পোৱা ল'ৰা ছোৱালীকো পাছ কৰাই দিছে। এটা ছাবজেক্টত বেয়া হৈছে বুলি কোৱা নাই, মই প্ৰেক্টিকেল নম্বৰ পাছ কৰিছোঁ, কিন্তু আমাক পাছ কৰাই দিয়া নাই। কিয় চব বেলেগক পাছ কৰাই দিছে, ফেইল কৰা ল'ৰা ছোৱালীক পাছ কৰাইছে, কিন্তু আমাক কি বুলি ফেইল কৰাইছে? আমিতো চব পৰীক্ষা দিছোঁ, 9ৰ পৰীক্ষা দিছোঁ, 10ৰ পৰীক্ষা দিছোঁ, কিন্তু আমাক পাছ কৰাই কিয় দিয়া নাই? কিন্তু আমাৰ লগত ইমান অন্যায় কৰিব পাৰিছে নিজৰ শিক্ষক হৈ পেলাই। নিজৰ শিক্ষকে আমাক তোমালোকে প্ৰিন্সিপাল ছাৰৰ লগত কথা পাতিছা নাই?